নমস্কাৰ আজি মোৰ ফাৰ্ষ্ট ব্লগ আৰু মোৰ ফাৰ্ষ্ট ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত মোৰ ফ্ৰেণ্ডে ৰিকুৱেষ্ট কৰি আছিলে যে মোৰ এই ৱাৰ্ড্ৰবটোৰ ওপৰত এটা মই ব্লগ বনাব লাগে। মোৰ ৱাৰ্ড্ৰবত কি আছে সকলোৱে চাব বিচাৰি আছে, গতিকে মই আজি ফাৰ্ষ্ট ব্লগ হিচাপে মই মোৰ ৱাৰ্ড্ৰবটোৰ ব্লগ বনাব লৈছোঁ। আশা কৰিছোঁ ভাল পাব আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ফাৰ্ষ্ট ড্ৰটোলৈ আহিছোঁ। এইটো ড্ৰৰ, এই ড্ৰটোত আছে মোৰ ৱেষ্টাৰ্ণ ৱেৰ আৰু ট্ৰেডিশ্যনেল ৱেৰ চব বস্তুৱে আছে। তাৰ মাজত ইয়াত মোৰ তিনিটা ভাগ আছে আৰু এই তিনিটাত মই কি আছে আপোনালোক এটা এটাকৈ দেখাই যাম। অলপ লেতেৰা হৈ আছে দেই। এইখিনি মোৰ কাপোৰ, এইখিনি মোৰ ৱেষ্টাৰ্ণ ৱেৰ। ইয়াতে লেহেংগা, লং ড্ৰেছেছ, স্কাৰ্টছ এইবিলাক আছে। আৰু এইটো মোৰ ফেভৰেট বেগ, আৰু ছেকেণ্ড হৈছে এইবোৰ মোৰ কুৰ্তিজ আৰু এইবোৰ জিন্স এণ্ড কিবা কিবি আছে আৰু মই নাজানো, পাহৰিলোঁ। এইখিনিত আছে মোৰ কুৰ্তা, লেগিংছ, জিন্স এইবোৰ। আৰু এইটো চবচে স্পেচিয়েল ৱেৰ দেই, এইবোৰ মোৰ শাৰী যি দুখন মোক খুব বেছি ভাল লাগে, মই দেখাম। এইখিনিতো আছে চাদৰ মেখেলা এইখিনিত, আৰু এই শাৰী দুখন মই অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম। চ' এতিয়া ফাৰ্ষ্টত লৈছোঁ মোৰ এখন খুব ফেভৰেট শাৰী, আৰু যিখনৰ কালাৰটো ৰেড হয় আৰু মোৰ ৰেড খুব প্ৰিয় ৰং। শাৰীখন একচুৱেলি গোটেইখন নেটৰ হয়। মই আচলতে আজিলৈকে পিন্ধাই নাই, পিন্ধিম আৰু যেতিয়া পাৰোঁ। এইখন শাৰীখন ইয়াত আপোনালোকে দেখা পাইছে চাগে, খুব ধুনীয়া ৱৰ্ক কৰা আছে আৰু ইয়াতে এমব্ৰইডাৰী ফুল কৰা আৰু গ্লাছ লগোৱা, মাইকা লগোৱা। চ' এইখন হৈছে মোৰ শাৰী। চ' এইখন মোৰ ফাৰ্ষ্ট শাৰী, যিখন মই খুব ভাল পাওঁ। আৰু এইখন অলছ' নেট, এইখন মই খুব ভাল পাওঁ। এইটো আচল হয়, দেখিছে চাগে, পূৰা হেণ্ডৱৰ্ক, এইবোৰ চব নেটৰ হয়। চ' এইখন মোৰ ছেকেণ্ড ফেভৰেট শাৰী। আৰু এইবোৰ কমন ৱেৰ, কুৰ্তা আৰু লেহেংগা আছে। মই লেহেংগা এযোৰ দেখাম, খুব প্ৰিয় লেহেংগা দেই, মই এদিনেই পিন্ধিছোঁ। এইটো হয় লেহেংগাৰ ক্ৰপ টপটো, দুইটা ছাইডেই ৱৰ্ক আছে, হেণ্ড ৱৰ্ক। এইটো তাৰে স্কাৰ্ট হয়, বহুত ধুনীয়া। আৰু দেখিছে চাগে মই নেটৰ বেছি ইউজ কৰোঁ, এইটো নেটৰ হয়। আৰু ইয়াতে ধুনীয়া চুমকি লগোৱা, ষ্টাইলিছ হয় বহুত। এইটো স্কাৰ্ট হয়। চ' মোৰ ছেকেণ্ড ফেভৰেট। এই বেগটোৰ বিষয়ে মোক বহুতে সুধি থাকে, স্লিং বেগ। এইটো কেৰামিয়াৰ হয়, ইয়াৰে প্ৰাইচটো 2700। আপোনালোকে নেটত চাৰ্চ কৰিলে পাব। মই অৱশ্যে নেটৰ পৰাই, ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ নেকি, মেবি। বিৰাট ক্লাছী হয়, বিৰাট ধুনীয়া হয়। চ' মই এই বেগটো য'তেই যাওঁ ত'তেই কেৰি কৰোঁ। আচ্ছা, এইবাৰ আহিম মই মোৰ ট্ৰেডিশ্যনেল বক্স, এইটোত কমপ্লিট চাদৰ মেখেলা আছে দেই। এইটো চাদৰ মেখেলা আছে, এইটোত কমপ্লিট চাদৰ মেখেলা একদম তললৈকে। সেইটো এটা মোৰ ফেভৰেট বেগ দেই, সেইটো মই দেখাম। আৰু ইয়াৰে ভিতৰত মোৰ ইয়াত খুব ধুনীয়া ধুনীয়া কাপোৰ আছে, গোটেইখিনি পাটৰ। এইফালে মুগা, টচ মুগা মিক্স আছে। এইখিনি মই মুগা আৰু টচ মুগাখিনি ছাইড কৰি ৰাখিছোঁ। আৰু এইফালে কমপ্লিট এয়া গোটেই 10-12যোৰমান মেবি পাটৰ কাপোৰ এইবিলাক। আৰু ইয়াতো তলতো আছে মোৰ পাটৰ কাপোৰ। এইখিনি চব মোৰ চাদৰ মেখেলাৰ, এইবোৰ মোৰ চাদৰ মেখেলাৰে বক্স হয়। যিহেতু মই প্ৰফেচনেলি ছিংগিং লাইনৰ, গতিকে মোক চাদৰ মেখেলা বহুত প্ৰয়োজন হয়। আৰু চ' কালেকশ্যনবোৰ আছে চাদৰ মেখেলা, বাট কম পিন্ধা হয় দেই, অকল বিহু টাইমত পিন্ধোঁ। চ' ইয়াৰে ভিতৰত মোৰ খুব ভাল লগা এযোৰ কাপোৰ মই দেখাব লৈছোঁ। মোৰ এইযোৰ চিম্পল বাট, আৰু ছেকেণ্ড এযোৰ মোৰ খুব ফেভৰেট আছে। গেছ কৰক কোনযোৰ। আপোনালোকৰ কি কালাৰ ভাল লাগে মই নাজানো, বাট মোৰ য়েল্ল' খুব ভাল লাগে। মই য়েল্ল' বহুত ভাল পাওঁ। য়েল্ল' দেখাম, য়েল্ল'
মোৰ বিয়াৰ কাপোৰ দেই, এযোৰ মেইন কাপোৰযোৰ আছিলে। এই কাপোৰযোৰ মোৰ খুব ভাল লাগে। মই প্ৰায় পিন্ধোঁ বৰ্তমান, একেবাৰে নতুন যিহেতু কম পিন্ধা হৈছে, তথাপিও এইযোৰ অকণমান মই দেখাম দেই। এইযোৰ ইয়াতে থৈ যাওঁ আৰু থৈ যোৱাৰ অভ্যাস আছে। মই বেলেগ বেলেগকৈ থ'বলৈ বৰ দিগদাৰ পাওঁ। এতিয়া বৰ বেয়া হৈ গ'ল মোৰ কাপোৰবিলাক। চ' এইবাৰ পাল পৰিছে, মই মোৰ ফেলাৰ কাপোৰযোৰ মই পিন্ধি দেখাম আপোনালোকক। কাপোৰযোৰ মই যিযোৰ দেখাইছিলোঁ, বিৰাট ধুনীয়া কাপোৰযোৰ, পাটৰ কাপোৰ, ফুল পিংক কালাৰ ফুল আছে চবতে। আৰু এইবাৰ দেখুৱাম মই য়েল্ল' কাপোৰযোৰ। আহি গ'লোঁ। আচ্ছা, এইযোৰ য়েল্ল' কাপোৰ, এইযোৰ খুব হেভি কাপোৰ হয়। আৰু ইয়াৰে দহিখিনি মই এনেকৈ বনাই লৈছিলোঁ কালাৰিং। এইবাৰ আহিছোঁ আৰু এটা কালাৰ। এইটো কালাৰ চব মানুহৰ প্ৰিয় ইয়াতে। চ' কাপোৰযোৰ চবতকৈ বৰিং কাম, দেখুৱাবলৈ বৰ ভাল লাগে। চ' এইবাৰ দেখাইছোঁ চবতছে ইউনিক আৰু ক্লাছী এযোৰ কাপোৰ। সেই কাপোৰ খুব ভাল লাগে। আৰু কাপোৰযোৰ পাট মুগাৰ কাপোৰ। এইযোৰ কাপোৰযোৰ বিৰাট ধুনীয়া কাপোৰ। চ' এযোৰ কাপোৰ, আৰু এযোৰ কাপোৰ আছে, সেইযোৰ মই দেখাম এতিয়া। আৰু কাপোৰযোৰ খুব ইউনিক হয়, মোৰ বিয়াত দিছিলে কাপোৰযোৰ, গতিকে সেই কাপোৰযোৰ মই ক'ম। এইযোৰ কাপোৰ মোৰ বহুতে দেখিছে, কাৰণ মই এইযোৰ কাপোৰ মই ফটোশ্বুটত পিন্ধিছিলোঁ মাজতে। গতিকে এই কাপোৰযোৰ মোৰ খুব ভাল লাগে। চ' ইয়াৰো এইবিলাক দহিবিলাক কালাৰিং কৰিছিলোঁ, যিহেতু দহিবিলাক কালাৰিঙে ভাল লাগে আজিকালি। যিহেতু চেঞ্জ হৈ থাকে ষ্টাইলবিলাক, প্ৰত্যেকটো ছিজনত চবৰে ষ্টাইলবিলাক চেঞ্জ হৈ থাকে। গতিকে এটা সময়ত কমপ্লিট এক কালাৰ গুণা আছিলে, আজিকালি এনেকুৱা ডাবল ট্ৰিপল গুণা কালাৰ হৈছে। গতিকে মই এনেকৈ চব কাপোৰত বনাই লৈছোঁ। আৰু এইটো মোৰ খুব প্ৰিয় বেগ। এইটো কেৰামিয়াৰ হয়। আৰু এই কেৰামিয়াৰ বেগবিলাক বহুত দামী। একচুৱেলি দামী নহয়, বহুতৰ কাৰণে দামী, বহুতৰ কাৰণে এফৰ্ডেবল। চ' এই বেগটো মোৰ খুব প্ৰিয় বেগ। আৰু এই বেগটোৰ দাম কিমান লৈছিলে, 3200 লাইক চামথিং এনেকুৱা লৈছিলে। কেৰামিয়া হয় দেই, কেৰামিয়া। বহুতে হয়তো নাজানিব পাৰে কেৰামিয়া ব্ৰেণ্ডটোৰ বিষয়ে। চ' মই এইটো কিনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে যদি ভাল পায় বেগটো কিনিব পাৰে। আৰু কিছুমান কাপোৰ আছে মোৰ এনেকুৱা, মই যিবিলাক মোৰ বক্সত সোমোৱাই গৈছোঁ, এইবোৰ মই আৰু খুলি নেদেখাওঁ, যিহেতু কালাৰবিলাক বিৰাট ধুনীয়া মোৰ চাদৰ মেখেলাৰ, যিহেতু মই ষ্টেজতো পিন্ধিব লগা হয় কাপোৰবোৰ। য়েছ, আৰু এযোৰ কাপোৰ দেখাম, যিযোৰ মই নিজে ডিজাইন কৰা কাপোৰ। আৰু নিজৰ ডিজাইনৰ কাপোৰবিলাক সঁচাকৈ ভাল লাগে পিন্ধিবলৈ, যিহেতু নিজৰ চইচ মতে বনোৱা হয় ডিজাইনাৰ কাপোৰবিলাক। এইবিলাক চব মই নিজে লগাইছোঁ, আৰু মাজত অলপমান ডিজাইনিং কৰিছোঁ। ইয়াতে দহি বটা নাই, দহিৰ কাম কৰা নাই, মই দহিৰ কাম কৰিব লগা হোৱা নাই। আৰু এইটো গোটেই চাদৰখনৰ মই অকল মাজভাগত মই জাষ্ট মানে ফুল লগাইছোঁ। আৰু বাকীখিনি এইখিনি এনেকুৱা প্লেইন হৈ আছে দেই, মাজত আধা প্লেইন, এইখিনি প্লেইন বনাইছোঁ, এইখিনিত মই ফুল লগাইছোঁ। আৰু এইফালে বেক চাইডটো প্লেইন হয়। এইখিনি যিহেতু বেক চাইডে থাকিব, যিহেতু ডিজাইনাৰ কাপোৰ হয়। চ' এই মাজৰ ফালে লগাইছোঁ, আৰু বেক চাইডে মই লগোৱা নাই। চ' এইটো মই লৈ আপোনালোকক দেখাওঁ। অ'কে, এইবাৰ আহিছোঁ মোৰ থাৰ্ড ড্ৰয়াৰটোলৈ। চৰি, আৰু এটা বস্তু দেখাব পাহৰি গৈছোঁ, একদম ক্ল'জলি দেখাইছোঁ অকণমান। এইটোত মোৰ অৰ্নামেণ্টছবোৰ থাকে। মই জুৱেলাৰীৰ ওপৰত মই ব্লগ বনোৱা হোৱা নাই, সেয়ে আপোনালোকক মই মোৰ জুৱেলাৰীখিনিৰ ওপৰত মই ব্লগ বনাই পেলাই দেখাম। যিহেতু মোৰ ৰিকুৱেষ্ট বহুত আছে, মই আজিলৈকে ব্লগ বনোৱা নাছিলোঁ, এই ফাৰ্ষ্ট মই ব্লগ বনাইছোঁ। গতিকে মই লাহে লাহে এটা ব্লগ মই বনাই দি যাম। এইফালে মোৰ জুৱেলাৰীজ, এইখিনি আৰু মই নেদেখাওঁ।
এইখিনি দেখাম এদিন বেলেগ এদিনা। অ'কে, এইবাৰ আহিছোঁ মোৰ থাৰ্ড ড্ৰৰ। এইবাৰ আহিছোঁ থাৰ্ড ড্ৰৰ। এইটো ড্ৰৰ মোৰ মিষ্টাৰৰ হয়। চ' এই ড্ৰৰটো অলপ দেখাই দিওঁ। এইটো ড্ৰৰ মোৰ মিষ্টাৰৰ। চ' এইখিনি তেখেতৰ শ্বাৰ্ট হয়, এইখিনি তেখেতৰ শ্বাৰ্ট হয়। ইয়াতে জিন্স আছে, এইফালে টি শ্বাৰ্ট আছে। এনেকৈ মই জাপি পেলাই থৈ দিছোঁ, মিলাই যাতে লওঁতে সুবিধা হয়। এইবিলাক ঘৰত পিন্ধিবৰ কাৰণে জাষ্ট কিবা আৰু মানে পেণ্ট টি শ্বাৰ্ট এইবোৰ আছে। আৰু এইফালে আকৌ তেখেতৰ জুৱেলাৰী দেই, এয়া তেখেতৰ জুৱেলাৰীবোৰ দেখাওঁ। খুব ধুনীয়া ৱাটচ হয় এইটো। আৰু এওঁ আকৌ ঘড়ীত বৰ চৌখিন দেই, এওঁ ঘড়ীত চৌখিন। এইটো টাইমেক্সৰ হয়, বৰ ধুনীয়া ঘড়ীটো, খুব পিন্ধে দেই মাজে মাজে। এইটো হয় ডেনিয়েল ক্লেইনৰ। এইটো মই বিয়াত দিছিলোঁ। এটা ঘড়ী পিন্ধিয়েই গ'ল তেওঁ। আৰু এইটো তেখেতৰ জুৱেলাৰী বক্স। চ' আৰু তলৰ ফালে এইবিলাক তেওঁৰে বস্তু আছে দেই, এইবিলাক জিন্স, টি শ্বাৰ্ট, এইফালে শ্বাৰ্ট। এইবিলাক থকাত ঢেৰ আছে, কিন্তু খুব কম পিন্ধে। নৰ্মেলি টি শ্বাৰ্ট বেছি পিন্ধে। আৰু এইবাৰ আহিছোঁ মোৰ ছিংগল ৱাৰ্ড্ৰবটোতে। আহকচোন তাত কি আছে চাওঁ। আৰু এইটো হৈছে মোৰ ছিংগল ৱাৰ্ড্ৰব। ইয়াৰ আগতে মই দেখাইছোঁ মোৰ ৰুমত অকণমান ফুল লগাইছিলোঁ মই। এইকেইটা ফুল লগাইছোঁ, খুব ধুনীয়া ধুনীয়া ফুল। আৰু এইটো ৱাৰ্ড্ৰবত মই গোটেইখিনি নেদেখাওঁ আপোনাক। ইয়াতে আছে মোৰ ডেইলি ৱেৰ, মই যিখিনি সদায় পিন্ধোঁ, সেইখিনিত মোৰ ঘৰত পিন্ধা প্লাজোজ লাইক এনেকুৱা। আৰু ইয়াতে মোৰ এইখিনিতে মোৰ ব্লাউজ কালেকশ্যন আছে। মই কেতিয়াবা ব্লাউজৰ ব্লগছ বনাই পেলাই আপোনালোকক দিম। আৰু ইয়াতে আছে মোৰ চব জোতাৰ কালেকশ্যন। চ' মই কেতিয়াবা জোতাও কালেকশ্যন কৰি দিম আপোনালোকক। চ' এইটো এটা সৰু য'ত মই মোৰ ডেইলি ৱেৰখিনি মই ৰাখোঁ। চ' ফাইনেলি মোৰ ব্লগটো শেষ কৰিলোঁ আজি। আৰু খুব ভাল লাগিল আপোনালোকৰ লগত মই আজি মোৰ ফাৰ্ষ্ট ব্লগটোত মোৰ ৱাৰ্ড্ৰবটো শ্বেয়াৰ কৰিবলৈ পাই। গতিকে ব্লগটো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ বাই বাই।